নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই সাধাৰণ জ্ঞানৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ প্ৰথমটো প্ৰশ্ন হ'ল সৰ্বপ্ৰথম স্নাতক এনসাৰটো হ'ব আনন্দৰাম বৰুৱা দুই নম্বৰ প্ৰশ্নটোত কৈছে সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ দাদা সাহেব ফালকে বঁটা বিজয়ী এনসাৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকা তিন নম্বৰ সৰ্বপ্ৰথম কথাছবিৰ পৰিচালক এনসাৰটো হ'ব প্ৰমোদ হেছ বৰুৱা 4 নম্বৰ প্ৰশ্নটোত কৈছে সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি এনসাৰটো হ'ব ফখৰুদ্দিন আলী আহমেদ 5 নম্বৰ সৰ্বপ্ৰথম গদ্য লিখক এনসাৰটো হ'ব ভট্টদেৱ 6 নম্বৰ সৰ্বপ্ৰথম বোলছবি এনসাৰটো হ'ব জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালা 7 নম্বৰ প্ৰশ্নটোত কৈছে সৰ্বপ্ৰথম বুৰঞ্জী লিখক এনসাৰটো হ'ব হলিৰাম ডেকিয়াল ফুকন 8 নম্বৰ সৰ্বপ্ৰথম চাহ খেতিয়ক এনসাৰটো হ'ব মণিৰাম দেৱান 9 নম্বৰ সৰ্বপ্ৰথম নাট্যকাৰ এনসাৰটো হ'ব ব্ৰজ শৰ্মা 10 নম্বৰ সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা এনসাৰটো হ'ব পিয়লি ফুকন 11 নম্বৰ সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি এনসাৰটো হ'ব দেৱকান্ত বৰুৱা 12 নম্বৰ সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি এনসাৰটো হ'ব সুচিৰতা ৰায়চৌধুৰী 13 নম্বৰত কৈছে 13 নম্বৰ প্ৰশ্নটোত কৈছে সৰ্বপ্ৰথম ৰিজাৰ্ভ বেংকৰ সঞ্চালক এনসাৰটো হ'ব গণেশ ফুকন 14 নম্বৰত কৈছে সৰ্বপ্ৰথম অসমীয়া ডিএলিট এনসাৰটো হ'ব সূৰ্য কুমাৰ ভূঞা 15 নম্বৰত কৈছে সৰ্বপ্ৰথম অসমীয়া মহিলা ডক্টৰেট এনসাৰটো হ'ব ডক্টৰ লক্ষ্মী দেৱী 16 নম্বৰত কৈছে 16 নম্বৰ প্ৰশ্নটোত কৈছে প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক এনসাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা 17 নম্বৰত কৈছে প্ৰথম কথা কবিতাৰ ৰচক এনসাৰটো হ'ব যতীন্দ্ৰনাথ দুৱাৰা 18 নম্বৰত কৈছে অসমৰ পুৰণি নাম কি এনসাৰটো হ'ব কামৰূপ বা প্ৰাগজ্যোতিষপুৰ 19 নম্বৰত কৈছে প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি এনসাৰটো হ'ব 1 নম্বৰত ৰত্নপীঠ 2 নম্বৰ কামপীঠ 3 নম্বৰ স্বৰ্ণপীঠ আৰু 4 নম্বৰ সমাৰপীঠ 20 নম্বৰ প্ৰশ্নটোত কৈছে প্ৰথম অসমীয়া অনাতিৰ নাট বিন বৰাগী 21 নম্বৰত কৈছে প্ৰথম অসমীয়া গল্প সংকলন এনসাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা খুৰবী 22 নম্বৰত কৈছে প্ৰথম অসমীয়া ভ্ৰমণৰ কাহিনী 22 নম্বৰত কৈছে প্ৰথম অসমীয়া ভ্ৰমণৰ কাহিনী এনসাৰটো হ'ব বিলাতৰ চিঠি লেখক জ্ঞানদেৱীৰাম 23 নম্বৰত কৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম আৰু লেখকৰ নাম কি এনসাৰটো হ'ব মৃত্যুঞ্জয় আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 24 নম্বৰ প্ৰশ্নটোত কৈছে সাহিত্য একাডেমী পুৰস্কাৰ পোৱা অসমীয়া পুথিখনৰ নাম কি এনসাৰটো হ'ব বনফুল যতীন্দ্ৰনাথ দুৱাৰা 25 নম্বৰত কৈছে অসমৰ প্ৰথম মহিলা আলোচনী গড় জেউতী সম্পাদক কমলালয়া কাকতি 26 নম্বৰত কৈছে সাহিত্য একাডেমী পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি এনসাৰটো হ'ব ইয়াৰুঙ্গম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 27 নম্বৰ প্ৰশ্নটোত কৈছে জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয়গৰাকী সাহিত্যিকৰ নাম কি এনসাৰটো হ'ব ডক্টৰ মামুনি ৰয়ছম গোস্বামী 28 নম্বৰত কৈছে অসমৰ সাহিত্যৰথী কোন এনসাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা 29 নম্বৰত কৈছে